মেট্ৰিক পৰীক্ষা হৈছে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰথমটো দেওনা আৰু ই অতি গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰোঁ। কিন্তু বৰ্তমান সময়ত যিটো ছিটুৱেশ্যনৰ সৃষ্টি হৈ আছে যে এটাৰ পিছত এটা হৈ এক্সামসমূহ বাতিল হৈ আছে, সেয়া মুঠেই কাম্য নহয়। ছাত্ৰ ছাত্ৰীসকল মানসিক ৰূপে ভাঙি পৰিছে। তেওঁলোকে প্ৰিপেয়াৰ হয় আৰু এক্সাম বাতিল হৈ পৰে। চায়েন্স এক্সাম বাতিল হৈছিল আৰু নেক্সট এক্সাম MILটো বাতিল হৈ পৰিল লগে লগেই বুলি ক'ব লাগিব। কিন্তু তোমালোকে এই ছিটুৱেশ্যন যিটো এতিয়া বৰ্তমান সৃষ্টি হৈ আছে আৰু যিটো তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা, তাত তোমালোকে ৰৈ নিদিবা, কাৰণ তোমালোকৰ জীৱনৰ এয়া এক গুৰুত্বপূৰ্ণ দেওনা। ইয়াক তোমালোকে পাৰ হ'বই লাগিব। বৰ্তমান তোমালোকে এই ধৰণে লাগিব পাৰে যে এক্সাম আৰু দিবলৈ মন নাই বা প্ৰিপেয়াৰ হ'ব নোৱাৰোঁ, এই ধৰণে লাগিব পাৰে। কিন্তু তোমালোকে মানসিকভাৱে ভাঙি নপৰিবা, কাৰণ তোমালোকক এই ধৰণে লাগিব, তোমালোকে এই কথাটো তোমালোকে এতিয়া ফিল কৰিব নোৱাৰিবা, কিন্তু তোমালোকে যে ৰিজাল্ট দিব সেইটো সময়তহে তোমালোকে ফিল কৰিব পাৰিবা যে হয়, মই যদি অলপ সেইকেইদিন সময় যিকেইদিন অলপ বন্ধ পাইছিলোঁ, সেইকেইদিন সময় যদি মই অলপ পঢ়াহেঁতেন বা অলপ যদি কষ্ট কৰাহেঁতেন, এই ধৰণে লাগিব। সেইকাৰণে তোমালোকে বৰ্তমান সময়ৰ কথাবোৰ চিন্তা নকৰিবা। তোমালোকে সেই ৰিজাল্ট দিয়া দিনাখনৰ কথাটো ভাবা, যে তোমালোকে সেইদিনাখন তোমালোকৰ ৰিজাল্ট যিদিনাখন তোমালোকৰ হাতত আহি পৰিব, যে তোমালোকে যিমানখিনি কষ্ট কৰিছিলা তাৰ সুফলটো পালোঁ নিচিনা তোমালোকে যাতে ফিল কৰিব পাৰা। ভিডিঅ'টোৰ শেষত তোমালোকক এয়াই কওঁ যে তোমালোকে হাৰ নামানিবা আৰু প্ৰিপেৰেশ্যনটো আধাতে এৰি নিদিবা। তোমালোকে সম্পূৰ্ণ কৰা আৰু তোমালোকে জীৱনত সফল হ'বা। ধন্যবাদ।